গাইস আপোনালোকে চাই আছে আমিন ভাই ব্লগ চেনেল তো সকলোলৈ আমিন ভাই ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ কি খবৰ হয়তো সবই ভালেই আৰু মোৰ বহুত ভালেই যাওক বুলি আশা কৰি আছোঁ তো চাই থাকক ব্লগটো তো আজি একদম বহুত দুটা বস্তু দেখুৱাম য'ত নেকি খাবই মন নাযায় মানে দেখিলে বহুত খং উঠে তো আপোনালোকে চাই থাকক কি বস্তু দেখাই আছোঁ গম পাব ভিডিঅ'টো শেষলৈকে একদম গুৰুত্বপূৰ্ণভাৱে চাই থাকক একদম গম পাবই আৰু কি বস্তু দেখাম আৰু এতিয়া মই এতিয়া কৈ আছোঁ বাহিৰত একদম বহুত বৰষুণ আজি ৰাতিপুৱাৰ পৰা তো এতিয়া ডিউটি যাব লাগিব তো ডিউটি যাবৰ কাৰণে বৰষুণৰ কাৰণে অৱস্থা নাই মানে বাহিৰত পূৰা একদম বেয়া ধাৰাসাৰ বৰষুণ এই কিনকিনাই পৰি আছে এনে কৈছোঁ তো আৰু মই দেখাই দি আছোঁ আমাৰ ঘৰত মানে এতিয়া একদম আৰু এয়া ৰাতিপুৱা উঠি পেলাই মানে খালি টিভি আপুনি কৈ দিয়ে টিভি হাই কৰি হাই কোৱা টিভি তো ৰাতিপুৱা উঠিব পৰা টিভি একদম পূৰা টিভিত লাগি আছে আৰু আমাৰ এইফালে দেখিছে এওঁ কি কৰি আছে একদম মানে বিজি আৰু ফোন লৈ পেলাই তো ৰাতিপুৱাৰ পৰা এইফালে টিভিত বিজি এইফালে ফোনত বিজি ভাত কোনে বনাওঁ মই নিখো এনেই কৈছোঁ তো এতিয়া মই দেখাইছোঁ বস্তু দুটা যি দুটা বস্তু মানে দেখিলে খং উঠে খাবই মন নাযায় হয়তো আপোনালোকৰ কেনে অনুভৱ হয় কমেণ্ট বক্সত জনাব তো সেইটো লৈ আমি কথা পাতিব লাগিব চাই থাকক সেই বস্তু দুটা কি হয় কিন্তু এটা কথা জানেনে যেতিয়া বৰষুণ দিয়ে মানে বহুত স্পীডত যেতিয়া বৰষুণ পৰে তো বস্তু দুটা আকৌ বহুত খাবও মন যায় মানে লাগতিয়াল আৰু বহুত লাগে তো সেইকাৰণে এতিয়া বস্তু দুটা ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট কি বস্তু আপোনালোকে গম পাইছে নেকি লাহে তো পাই যাব তো বস্তু দুটা কি হয় আৰু একদম আজি যিটো বতৰ মানে যিটো ৱেডাৰ তো এই ৱেডাৰটোত এই বস্তু দুটা বহুত ইম্পৰ্টেণ্ট যিকোনো বস্তুৰ লগত লাগে তো কিন্তু বস্তু দুটা দেখিলে আমাক খং উঠে বা মোৰ খং উঠে আপোনালোকৰ কি ফিল হয় মই নাজানো আপোনালোকৰ কিবা যদি খং উঠে বা ফিল হয় প্লিজ কমেণ্ট বক্সত জনাব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৱে চাবলগীয়া ভিডিঅ' তো মই বস্তু দুটা আপোনালোকক দেখাই দি আছোঁ নাম্বাৰ 1 কি হয় এইটো কি হয় এইটো আপোনাৰ পিঁয়াজ তো এইটো দেখিলে মোৰ বিৰাট খং উঠে খং মানে একদম মানে আপোনাৰ নক'ব খাবই মন নাযায় যেতিয়া দাম বাঢ়ি যায় ন আৰু এটা বস্তু আছে আপোনাৰ এইটো একদম ইম্পৰ্টেণ্ট এই দুটা এইটো আলু এইটো নিলে চব্জিত বা মাংসত কাম নহয় এইটো দিবই লাগে তো এই দামটো যিটো দাম হয় এইটো দামটো দেখিলে মানে বহুত অট'মেটিক দাম বাঢ়ি যায়তো তো আপোনালোকৰ কি ফিল হয় কেনে অনুভৱ হয় এই বস্তু দুটাৰ কাৰণে তো প্লিজ কমেণ্ট বক্সত জনাব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি থাকিব পূৰা একদম চাই থাকক তো আজিলৈ ইমানেই আকৌ লগ পাই আছোঁ আকৌ বেলেগ কিছুমান বস্তু কথা পাতি আছোঁ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব য'ত নেকি নতুন ভিডিঅ' পাই থাকিব ফাৰ্ষ্ট টাইম এই দুটাক লৈ কমেণ্ট বক্সত জনাই থাকিব